তো হৰ হৰ মহাদেৱ। তো পানী লৈ লৈছোঁ এতিয়া যাম আপোনাৰ মন্দিৰলৈ। ক'ৰ মন্দিৰ যাওঁ যে দেখুৱাম, তো চাই ভাল পাব নিশ্চয়। তো চাই কওকচোন। ফাইনেলি মই আপোনাৰ গংগাৰ পানী ঢালি ল'লোঁ আৰু লগতে চব ভক্তত ব্যস্ত দাদাহঁত। তো চাওক বৰ্তমান চবেতো চিনিয়ে পায় মন্দিৰ ভাগ। তো দেখুৱাই আছোঁ আৰু অলপমান আগৰ পৰা চাওকচোন। বহুত মানুহ হৈছে মানে আৰু বহুত মানুহৰ সমাৱেশ। কেনে দাদা? বঢ়িয়া বঢ়িয়া। তো খিচাৰি দি আছে এনেকৈ। তো চাওকচোন নিশ্চয় বহুত ভালে হ'ব। তো দেখি আছোঁ আৰু ভিতৰত। তো চাওক তুমি জটাধাৰী হৰি গাতে ভস্ম ধূলা, কঁকালতে বাঘৰ ছাল, গলে সৰ্পমালা। তুমি জটাধাৰী হৰি গাতে ভস্ম ধূলা, কঁকালতে বাঘৰ ছাল, গলে সৰ্পমালা। নীলকণ্ঠ নিৰাকাৰ হিৰে গংগা মাতা, ভকতৰ পতি তুমি, তোমাক জনাও সেৱা, তুমি শক্তিধৰ। জয় জয় ভোলানাথ প্ৰভু, জয় জয় ভোলানাথ, জয় জয় ভোলানাথ প্ৰভু, জয় জয় জগন্নাথ। কৈলাসৰে অধিপতি শিৱ ত্ৰিপুৰাৰী, পালিয়া ছাত্ৰী জগত হাতে ত্ৰিশূল ধৰি। মই প্ৰসাদ লৈ লৈছোঁ এনেকৈ। পূৰা আছে লগত প্ৰভু প্ৰণাম শতকোটি, আমাৰ দলৌখাই মন্দিৰত। তো পানী জল ঢালি ল'লোঁ। তো চাওকচোন নিশ্চয় ভাল পাব। ভাঙৰ জাল তুমি মহাযোগী, নীলকণ্ঠ নিৰাকাৰ হিৰে গংগা মাতা, ভকতৰ পতি তুমি, তোমাক জনাও সেৱা। দলৌখাই মন্দিৰত আহিছিলোঁ। বহুত ধুনীয়া মন্দিৰ, আপোনালোকে চাব পাৰে নিশ্চয়। কোনে কোনে আহিছে ক'ব। তো ভালে লাগিছে। তাত ভোগ দি আছে আগলৈ। ফুল ব্যস্ত অংকুৰ এইভাগে আহোন চামচ দি আছে। অংকুৰ আছে, চব আছে আৰু পিছত দেখি আহোন আছে। মাজিনটো হৈ আছে। তো মই খিচাৰি লৈ বহি আছোঁ, খিচাৰি খাম। তো সেনেহেন মন্দিৰৰ ওচৰতে আছোঁ। তো ফাইনেলি এইটো মন্দিৰত আহিছোঁ মানে ইয়াতো অকণমান গংগাৰ পানী দিম মানে এতিয়া আপোনালোকক নিশ্চয় দেখুৱাম। তো চাই ভালে হ'ব। তো বহুত ধুনীয়া হৈ আছে। তো চাওকচোন ক'ত যাওঁ দেখুৱাই আছোঁ। এতিয়া মন্দিৰত দেখুৱালোঁ নিশ্চয় ভাল পাব। তো দলৌখাই জেঠৰ মন্দিৰত আহিছিলোঁ। জেঠৰ মন্দিৰত আছে, জেঠু আছে আমাৰ ইয়াতে, জেঠু আছে। আৰু আহিলোঁ মন্দিৰত আৰু ভাবিলোঁ অলপ গংগা জল বাবাৰ যিটো অৰ্পণ কৰোঁ। তো অৰ্পণ কৰিলোঁ আপোনালোকৰ কাৰণে। তো সকলোৱে ভালে ভালে থাকক আৰু সেইটোৱে। তো চাই থাকিব। মই আৰু দেখুৱাই আছোঁ আজি দিনটোৰ মানে কি কৰি আছোঁ, নিশ্চয় দেখা পাব। মন্দিৰত আহিছিলোঁ দলৌখাই। এতিয়া হৃদয় আছে, ভাত খাম মানে এতিয়া ইয়াতে ভাতটো দিছি। তো এইভাগেও আছে, আহুনো আছে। তো এয়া মন্দিৰত আহিছোঁ। তো চিনিয়ে পাই চাগে সকলোৱে। তো ভোলাও আছে লগত, ইয়াৰ লগত যাম অলপ ভিডিঅ' বনাওঁ। কেনে ভকতি পাৰ্বতীৰ পতি, অমংগল হাৰি দেৱাদি দেৱ, বৃষভ বিহাৰী। হিচাপে মই এইখন পূজাত আহিছোঁ মানে ইয়াতে বহুত এটা স্পেচিয়েলি বস্তু আছে। তো কমিটিৰ মানুহৰ পৰাই সুধি ল'ম। তো
আপোনালোকৰ পূজাখনৰ এটা বিশেষ বস্তু মই মানে এটা পাইছোঁ, আপোনালোকে কৈ দিয়কচোন। আমাৰ ৰাইজে বহুত সহায় কৰিছে, সহায় কৰি আমি বহুত কথা ভাবিলোঁ, আমি তো ভাওনা এখন হ'বলৈ যাই আছে, তো নিশ্চয় ভাবকচোন। ভাওনা এখন নিজৰ বহুত বস্তু দেখা নাই ভাওনাৰ বিষয়ে, এতিয়া ভাওনা বজাৰী আনিছোঁ, চাই মানে কি আনন্দ পায় আৰু নিৰ্মাণৰ কাৰণে আৰু এটা ভাল লগা বস্তু আনাৰ চেষ্টা কৰি আছোঁ, চাই থাকক। চাওক বিশেষকৈ ভাওনা হ'ব এইবাৰ, ভাওনাখন এইবাৰ মই প্ৰথমবাৰৰ কাৰণে পূজাত দেখিছোঁ, বহুত ভালে হ'বলৈ যাই আছে। তো আপোনালোকক অকণমান দেখুৱাবলৈ এটা মই চেষ্টা কৰিম নে, ভাল পাব চাগে বহুত। তো চাই থাককচোন নিশ্চয়। অকণমান দেৰিকৈ বিশেষকৈ এটা ভাওনা হ'ব, তো ভাওনা আপোনালোকৰ মাজত মই দেখুৱাম, মানে মই দেখা নাই মানে ভাওনা, তো প্ৰথমবাৰৰ কাৰণে ভাওনা দেখিম, তো আপোনালোকৰ মাজত অকণমান যিমানে পাৰোঁ শ্বেয়াৰ কৰি দিম, নিশ্চয় ভাল পাব। আৰু মই ঘোটা লৈ লৈছোঁ, এই ঘোটা খাম। আৰু চাওক ঘোটাতে ফুল ৰেডি হৈ আছে, ফুল ৰেডি। আৰু আমাৰ চাৰিডালি ঘোটা আহি আছে, ধুনীয়াৰ ঘোটা খালোঁ আজি বৰ পূজা বুলি একদম পূৰা একদম ঘোটা একদম এভেইলেবল, কিবাকৈ ঘোটাই বনাইছে, ঘোটাৰ কাষত বহি লৈছোঁ আৰু ঘোটা খাই আছোঁ। তো নিশ্চয় কাকাই ঘোটা খালাক কমেণ্ট কৰিব নিশ্চয়। আৰু এটা বহুত ধুনীয়া বস্তু আছে ভাওনা, তো আপোনালোকৰ মাজত দেখুৱাম মই যিমান পাৰোঁ, তো চাবচোন ভাল পাব। আছে ইও ঘোটা খাই আছে মোৰ লগত। এইবিলাক ঘূৰি যাব লাগিব। বেবুচরণ ফরতি বিশ্ব ব্রহ্মাণ্ড অধিসে নাম কারু রাধে কর প্রভু কতবার রক্ত পার করিবাকে মই কন্যা মুখলৈ চাই আপুনি তেওঁলোকৰ বাবে তো আজিৰ ভিডিঅ'টো কেনেকুৱা পাইছে নিশ্চয় জনাব। আৰু নতুনকৈ যদি মোৰ পেজটোত আহিছে নিশ্চয় ফ'ল' কৰি লৈ ল'ব।